ভাঙি দিছে কোনবা জিসিবি লৈ ভাঙাই দিছে নাকি दिनैहाय हाग्रामा महिलारि सारजों लोगोसे गोबांथार दैदेनगिरिफोरजों जयै उदालगुरि जिल्लायाव मोनसे रिभिउ मिटिं बा नायबिजिरनाय मिटिं बा जथुमा जानानै थाङो दा मिटिंनि उनावहाय बिथां मानगोनां हाग्रामा महिलारि सारा मा फोरमायदों गोबांथार खोथा गोबांखौ जों मिथिनानै लानाया गाहाम बेफोरखौ नोंथांमोननि सिगाङावहाय फोरमायनो गोसो जायो রিভিউ মিটিং লৈছে আজি আমি এনেকুৱা যিখিনি ৰিপৰ্ট পাইছে সেইটোতো ভালে জাষ্ট ষ্টাৰ্ট যেনিবা 24-25 আৰু 25-26 কি হৈছে হোৱা নাই সেইটো আমি জাষ্ট ৰিপৰ্ট লৈছে এই প্ৰগ্ৰেছ ৰিপৰ্ট দিয়া মতে আজিৰ দিনত ভাল এতিয়া যেহেতু আমাক যিখিনি প্ৰগ্ৰেছ দেখাইছে সেইটো আমি ফিল্ডত চাব লাগিব তেতিয়াহে আমি ক'ব পাৰিম মুঠতে আমাৰ চৰকাৰৰ আগৰ দিনত কি হৈছিল হোৱা নাই সেইখিনি কি প্ৰজেক্ট লৈছিল লোৱা নাই সেইখিনি আমি প্ৰগ্ৰেছ ৰিপৰ্টটো লৈছে তো কোৱা মতেতো ভাল এতিয়া ফিল্ডত যাব বেয়া হোৱা নাই মুঠতে যেনিবা গভৰ্ণমেণ্ট অফ আছাম আৰু বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিখিনি যেনিবা ৱৰ্ল্ড বেংকৰ বা আছাম মালা এনেকুৱা বা ইনফ্ৰাষ্ট্ৰাকচাৰ বা চেম গুডউইল মিছন বহুত স্কিম আহিছিল আগৰ চৰকাৰৰ দিনত সেইবিলাক প্ৰগ্ৰেছ ৰিপৰ্টটো লৈছে এনে আমাক যি দিছে সেইটো বেয়া নহয় কিন্তু আমি এতিয়া ফিল্ডত চাব লাগিব এতিয়া আমাৰ দিনতটো হ'ল 26-27টো এতিয়া আমি জাষ্ট ধৰিছোঁহে সেইটো কাম আৰম্ভই হোৱা নাই যেতিয়া জুলাইত ফাইনেন্সিয়েল ইয়াৰ জুলাইত যেতিয়া নেকি বাজেট ল'ব যেতিয়া নেকি আমি পইচা ৰিলিজ কৰিব তেতিয়াহে 26-27ৰ প্ৰগ্ৰেছ ৰিপৰ্ট বা 26-27ৰ ৰিজাল্টটো আমি পাম এতিয়া আগৰ চৰকাৰৰ দিনততো 2 বছৰটো আমি ৰিপৰ্টটো লৈছোঁ 24-25 আৰু 25-26 নাই এইটো যিমান আমাৰ চৰকাৰৰ দিনত গেষ্ট হাউচ হওক বা ছেক্ৰেটাৰিয়েট হওক বা ডিপাৰ্টমেণ্টেল হওক যিখিনি কণ্ট্ৰেকচুৱেল বা ফিক্স পেড আমি চাকৰি দিছিল সেইটো অহা মাৰ্চৰ ফাইনেন্সিয়েল ইয়াৰৰ পৰা ইহঁতৰ চাকৰিটো ৰেগুলাৰ হ'ব তাৰমানে চেলাৰীটো ৰেগুলাৰ হ'ব ৰেগুলাৰ চাকৰি হ'ব কণ্ট্ৰেকচুৱেল বা ফিক্স পেড নাথাকিব মানে 26-27 যিটো ফাইনেন্সিয়েল ইয়াৰ মাৰ্চৰ পৰা ইহঁতৰ চেলাৰীও ৰেগুলাৰ হ'ব আৰু চাকৰিও ৰেগুলাৰ হ'ব সেইটোৱে আমাৰ নাই এইটো প্ৰমোদ বড়োহঁতে কি কৰিছে কৰা নাই আজি ক'লেতো খুব বেয়া পাব পাৰে গাঁও সোমাইছে আগত ইহঁতে যিটো চুক্তি কৰিছে গাঁৱটো সোমাইছে এৰিয়াটো বাঢ়িছে মানুহ বাঢ়িছে এৰিয়া বাঢ়িছে ইয়াৰ কাৰণে বাজেটটো বাঢ়িব লাগে না নালাগে সেইটো কিবা শব্দ লিখা আছে ইহঁতৰ চুক্তিত কিবা শব্দ লিখা আছে নাই তো এতিয়া আমি ইমান বিপদত পৰিল মানুহ বাঢ়িল এৰিয়া বাঢ়িল এই অঞ্চলত কেনেকৈ কাম কৰিব এতিয়া আগত বাজেট আগত মানুহ পপুলেশ্যন বা এৰিয়া লৈ পেলাই যিখিনি বাজেট পইচা এই পইচাটোৱে আমি তাতে ব্যৱহাৰ কৰিব লাগে তো আপোনাৰ এক্সিষ্টিং এৰিয়া বা এক্সিষ্টিং মানুহে কম পৰিব না নাই এতিয়া আগত চুক্তিখাৰীয়ে এই প্ৰমোদ বড়োৱে এৰিয়া বাঢ়াই দিছে মানুহ বঢ়াই দিছে বাজেটটো পইচাটো বাঢ়িব লাগে না লাগে না নালাগে সেইটোতো চুক্তিত লিখিব লাগিছিল চুক্তিটো নাই এতিয়া আমি কি কৰিব পাৰে যেনক আমি আলোচনা কৰি আছোঁ যেহেতু এৰিয়া বাঢ়িছে যেহেতু মানুহ বাঢ়িছে ইয়াৰ বাজেট বাঢ়িব লাগে আগত বাজেট দি নহয় প্ৰমোদ বড়োই সেইটো দি 5 বছৰ চলাই আহিছে 5 বছৰত সি যে এৰিয়া বাঢ়িছে ইয়াত কি কাম কৰি আহিছে সি নিজে কি কাম কৰিব পাৰিছে হা এইটো সব দলং হ'ব বনাই আছে কোনে ভাঙি দিছে কোনোবা জিচিবি লৈ ভাঙাই দিছে নেকি কণ্ট্ৰেক্টৰে ভাঙি দিয়ে বেয়া হৈছে এইটো কণ্ট্ৰেক্টৰ ধৰিব লাগিব 20 বছৰ কি দলং এইটো গলন্দি
তো কিয় হোৱা নাই 20 বছৰ তিনিটা কোম্পানী আহিছে বাতৰি কৰিলো স্যাৰ বহুত এইটো কণ্ট্ৰেক্টাৰে এইবিলাক ডুপ্লিকেট কণ্ট্ৰেক্টাৰ এইবিলাক ঠিক কৰিব লাগে ডিস্ট্ৰিক্টৰ মেইন যিকেইটা আমাৰ কলাইগাঁও অহা যিটো পথ এই পথটো স্যাৰ আজিলে হেনেকে থাকিল স্যাৰ আপোনাৰ কোনো চিন্তা কৰিব নালাগে আমি আহিছে 8 মাহ হৈছে কি ৰাস্তা বনাই দিম কলাইগাঁওটো আপোনাৰ ওদালগুৰি এইটো বনাব লাগেতো বনাই দিম মই আৰু স্যাৰ লাষ্ট এটা কথা আপোনাক কলো স্যাৰ অখিল গগৈ এটা আপোনাৰ ওপৰত অখিল গগৈ এইবিলাকৰ কথা নুসুধিবি মোক লাভ নাই আমি বিটিচিৰ মানুহ বিটিচিত কাম কৰি থাকে এই বিটিচিত কি পাইছে এইবিলাক অখিল গগৈ আমাৰ বিটিচিত কি পায় কি আছে তাৰ কি আছে আমাৰ বিটিচিত সি হ'ল যোৰহাটৰ মানুহ তাতে কাম কৰি থাকো আমাৰ কি বহুত কৰ্মচাৰীয়ে বিটিচিত আৰু ষ্টেটত যোৱা বুলি কৈ অফিচ নকৰে স্যাৰ বহুত ষ্টেটত হেডকোৱাৰ্টাৰত নাথাকে স্যাৰ আমি আগতে আপোনাৰ ৰাতিপুৱা কৈছে আজি কিবা আলোচনা কৰিম এইটো আপুনি আজি জনাই দিছেতো হৈছে স্যাৰ ওদালগুৰিৰ যিটো সমস্যা স্যাৰ মানে এতিয়া যেহেতু আপুনি সাংবাদিক নহয় না এইফালে সাংবাদিকবিলাকক সুধিব দে স্যাৰ ওদালগুৰি এইটো নহয়তো না স্যাৰ ডেভেলপমেণ্ট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ডেভেলপমেণ্ট স্যাৰ যিটোকে বৰ্তমান স্থবিৰ হৈ আছে হা ডেভেলপমেণ্টটো স্থবিৰ হৈছে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব স্যাৰ এতিয়া বাৰিষা দি আছে ভাই 2 মাহ 3 মাহটো এনে উপায় নাই আপুনি ছেপ্টেম্বৰ অক্টোবৰ পৰা চাই থাকক না কিমান কাম চাব আপুনি বিটিচিত স্যাৰ আপুনি আপোনাৰ কাম পুৰা হ'ব একো চিন্তা কৰিব নালাগে কাম হ'ব স্যাৰ ওদালগুৰি যিটো হাতী মানুহৰ সংখ্যা সৰ্বাধিক মানুহ মৰিলে স্যাৰ ওদালগুৰি হাতী মানুহৰ সংঘাত আপুনি বড় গান শুনিছে না নাই একটা গান আছে হাদানাও मैदेर फैयो आं गियो মাটি প্ৰিমিয়ামটো স্যাৰ এতিয়া বাঢ়ি আছে প্ৰিমিয়ামটো কথা মাটি প্ৰিমিয়াম আগৰ নিচিনা নহ'ব আমি ৰাইজে যিটো বিচাৰিছে টাউনৰ কথা কৈছে না এইটো কমাব লাগে ফাইল স্যাৰ প্ৰচেছ হোৱা নাই যেনেকৈ আছে এনেকৈ আছে স্যাৰ বিভিন্ন কামত কয়দিন হৈছে বিটিচি হোৱাটো ইমান ঠাৰাঠাৰি লগে বাপ কয়দিন হৈছে ইমান ঠাৰাঠাৰি কাম হ'ব লাগে বুলি কৈ থাকে বাপ হ'বতো আপোনালোকে জনাইছে বাছ মই ইনিচিয়েটিভ ল'ম আপোনালোকে যিটো কৈছে আজি কৈছে অহাকালি হ'ব লাগে এনেকুৱা সুধি থাকে কিহৰ উচ্ছেদ কোনে কৈছে এইটোতো আপোনালোকে বনাই খোৱা